নমস্কাৰ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি মই আজি ৰ'দটো ইমান ঠাণ্ডা নহয়, আজি বহুত ধুনীয়া ৰ'দ দিছে। আজি মই ভিডিঅ' এটা বনাবলৈ ওলাই গৈ আছোঁ। এতিয়া ক'ত যাম ক'ত ভিডিঅ' বনাম আপোনালোকক দেখুৱাম। ক'ত মই চেষ্টা কৰিম আজি ভিডিঅ' এটা বনাবলৈ। মই এতিয়া গৈ আছোঁ। এই মানুহ দুজন আহিলে, এই মানুহ দুজনক মই এতিয়া ফ'ল' কৰিম। এই মানুহ দুজনক ক'ত যায় তাক সুধি ল'ম। আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেল, আপোনালোকক দেখুৱাই গৈ থাকিম মই। মোৰ আজি এই ব্লগটোত আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। এই মানুহজন ক'ত যায় এতিয়া মই এই দুজন ফ'ল' কৰিম। এই মানুহজন আহিলে, ময়ো লগত যাম। ক'ত যাব? বৰদৈবামলৈ যাম। বৰদৈবাম কি কৰিব? তাত আমাৰ ইটা ভাটা কোম্পানী আছে। ইটা ভাটা। ময়ো যাম। এই বাইকখন দেখিবলৈ সৰু যদিও আমি এতিয়া ট্ৰিপুল কৰি উঠিম। আমি এতিয়া গৈ আছোঁ বৰদৈবাম ইটা ভাটা। আপোনালোকক ইটা কেনেকৈ বনায় সকলো দেখুৱাম। আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেল। এতিয়া গৈ আছোঁ আমি ইটা ভাটা বৰদৈবামলৈ। গৈ আছোঁ এতিয়া ইটা ভাটা কৰি গৈ আছোঁ। চাই আছে মোৰ ইউটিউব চেনেল। ঘৰ বনাবলৈ আমাক কি লাগে? ইটা লাগে। আৰু ইটা এনেকৈ নবনায়, মাটিৰে ইটা বনায়। আৰু মাটিত কি মিক্স কৰে, গৰম মছলা নে কি জাত মছলা ইউজ কৰে, তাকে আমি আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। পাৰিলে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নাপাহৰিব। গৈ আছোঁ। এতিয়া অকণমান পাছত গৈ পামগৈ ইটা ভাটা। আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম। এইটোৱে হৈছে ইটা ভাটা। ওপৰেদি ধোঁৱা ওলাই গৈ আছে। আমি গৈ পালোহি ইটা ভাটা। ইয়াত ইটা পুৰা আৰম্ভ কৰিছে। আৰু ইটা কেনেকৈ বনায় মই আপোনালোকক এতিয়া দেখুৱাবলৈ গৈ আছোঁ। এইবোৰ চব ইটা বনাই থোৱা আছে। এইবিলাক তাত নিব আৰু তাত জ্বলোৱাৰ পাছতে আমাৰ ইটা হ'ব। এতিয়া আমি এইবোৰ চব ইটা, এইবোৰ চব মাটি আছে, মাটিৰে বনোৱা। কেনেকৈ বনায় এইটো মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। এইটো বনাই গৈ আছে। ইয়াত মাটিৰে ইটা বনাইছে। ফাৰ্মাত এনেকৈ বনাই গৈ আছে। আচ্ছা भैया, वो ओनली माटी है ना? ये किबा मिक्सर क्या है? क्या कुछ नहीं, मिट्टी या पानी है। मिट्टी और पानी है और कोई नहीं है ना? एक्स्ट्रा केमिकल पाउडर कुछ भी नहीं है? सीमेंट कुछ भी नहीं है ना? ইয়াত কৈ আছে কি ইয়াত একো নাই। ইয়াত অকল মাটিৰে ইটা বনোৱা হয়। ইয়াত একো মিক্সাৰ কৰিবলগীয়া একো বস্তুৱে নাই। ইয়াত অকল মাটি আৰু পানী। ইয়াত ধুনীয়াকৈ গেলাইছে আৰু গেলোৱাৰ পাছত এনেকৈ ফাৰ্মাত বনাই গৈ আছে। ইয়াত কিমান বনালে আপোনালোকে চাই আছে। ইয়াত বহুত হাজাৰটা ইয়াত বনোৱা আছে। आप कहाँ का है? बिहार का। এইটো হৈছে বিহাৰৰ পৰা আহিছে। ইয়াত ইটা বনাই আছে। আৰু आपको कितना कमाता है दिन में? 1000 कमाता है। ই দিনত 1000লৈকে
कमाया से यार कैसे हिसाब में आपको पैसा देता है? कितना बनाने से आपको 1000 मिलता है? ये 1500 1400 এইটো কৈ আছে কি 1500 1400 বনালে তাক 1000 টকা দিয়ে এনেকৈ ই কমাই আছে আৰু ঘৰলৈকে পঠাই ঘৰ চলাই আছে আমাৰ যদি ওচৰত কোনোবা এনেকা বনাব পৰা মানুহ যদি আছে তেতিয়ালে ইয়াত আহি বনাই ঘৰ চলাব পাৰিব আৰু মই এতিয়া নেক্সট প্ৰসেস দেখুৱাবলৈ চেষ্টা এতিয়া ইটা কত ফুৰিছে কেনেকৈ বনাই এতিয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত আহক ইয়াত সব ইটা শুকান ইটা বাহিৰত যিমানখিনি বনোৱা আছিলে শুকান কৰি কিনে ইয়াত ভিতৰত অনা হৈছে আনাৰ পাছত এইটো ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ সজাই ইয়াত পাতি থোৱা আছে ইয়াতে কয়লা মিক্স কৰিব কয়লা লগাব কয়লা ক'ত কেনেকৈ লগাই মই কয়লা ক'ত কেনেকৈ লগাব মই পাছত দেখুৱাম এতিয়া আমি ইয়াত ইটা পুৰা ধুনীয়াকৈ সজাই থোৱা আছে আৰু ইয়াত ফাকে ফাকে সোমাব কয়লা পুৰিব আৰু কিমান দিন পুৰি ইটা হ'ব এতিয়া বৰ্তমান ইটা হোৱা নাই বাৰু কিমান দিন পুৰি ইয়াত এইটো ইটা হ'ব এইটো মই আপোনালোকক সুধি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত ফাকত কয়লা লগাব আৰু কয়লা পুৰি ইটা হ'ব ইটা কিমান দিনৰ পাছত হ'ব মই এতিয়া গৈ আপোনালোকক দেখুৱাম ইয়াত ৰাউণ্ডকে ইটা পাৰি গৈ থাকিব আৰু ইয়াত জ্বলাই গৈ থাকিব ইয়াত এতিয়ালৈকে ইটা অহা নাই বাৰু কয়লা কালি আহিছে কালিৰ পৰা ষ্টাৰ্ট কৰিছে কয়লা জ্বলোৱা ইটা জ্বলোৱা আৰম্ভ হৈছে এতিয়াৰ পৰা ইয়াত ৰাউণ্ড হৈ ইটা জ্বলাই গৈ থাকিব গৈ আকৌ যেতিয়া ইটা হৈ হ'ব এই হোৱাখিনি উলিয়াব আৰু মাৰ্কেটত যাব এতিয়া মাৰ্কেটত যোৱা নাই বাৰু এতিয়া 6-7 দিনমান ইটা জ্বলাৰ পাছত বজাৰত যাব ইটাবিলাক আৰু এই ইটা জ্বলোৱা জেগালৈকে আমি এতিয়া আকৌ পামগৈ তাৰ পৰা আকৌ ইটাখিনি উলিয়াই আনিব ইয়াত ইটা জ্বলোৱা হৈছে আপোনালোকে দেখিবলৈ পাইছে ইয়াত সম্পূৰ্ণ ইটা জ্বলোৱা আছে কি পদ্ধতিৰে ইটা জ্বলাইছে মই এতিয়া মালিকক সুধিব লাগিব ইয়াত ভিতৰত কয়লা এতিয়া পুৰি আছে এতিয়া জ্বলি আছে ইটা হ'ব ইয়াত ইটা পুৰি আছে ভিতৰত জুই আছে ন ধোঁৱা ওলাইছে अंदर क्या है अंदर आग है और क्या आग है आग और ईटा है ना हाँ ईटा होगा कितना दिन का बाद में वो ईटा ना निकालेगा और मार्केट में चला जाएगा हाँ कितना दिन के बाद अब ये तो मिस्त्री बताएगा मिस्त्री कौन मिस्त्री है खाना खाने गया अच्छा ये खाবলৈ গৈছে মিস্ত্ৰী जो मिस्त्री इसका ইয়াত মিস্ত্ৰী আছে এই মিস্ত্ৰীটো খাবলৈ গৈছে খোৱাৰ পাছত আপোনালোকক যেতিয়া ইয়াত আহিব ন তেতিয়া মই আপোনালোকক খুদি জানিবলৈ পাব কিমান দিনৰ পাছত ইটা হৈ মাৰ্কেটত যাব এতিয়া মই দেখুৱাম আপোনালোকক কয়লা কেনেকুৱা কয়লা আকৃতি কেনেকুৱা আপোনালোকে কয়লা কলা হয় আমি সবেই গম পাওঁ জানো কয়লা কলানো কেনেকুৱা আমি কয়লা এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইবোৰ হৈছে কয়লা নমাই আছে আমাৰ চম্বু আৰু নচম্বু এইবাৰ আমি কয়লা দেখুৱাই আছোঁ এইবোৰ চব এক ট্ৰাক মানে কালি আহিলে এক ট্ৰাক কয়লাবোৰ এনেকুৱা আপোনালোকে চাওক কয়লা এনেকুৱা এইটো হৈছে কয়লা কোলা কয়লা কয়লা এইটো কয়লা চাওক আপোনালোকে চাওক আমাৰ কয়লা নমাই আছে চম্বু আৰু নচম্বু আৰু যেতিয়া গাড়ীখনৰ পৰা নমাই শেষ কৰিব সেইটো ক'ব নোৱাৰি আৰু মই এতিয়া দেখুৱাম কিমান ষ্টকত আছে কিমান ইটা ষ্টকত আছে জ্বলাবলগীয়া কয়লা ইটা
এইটো ষ্টকত আছে আৰু এখন চাইকেল এখন আপোনালোকে চাই আছে চাইকেল এই চাইকেলখনত একোৱে নাই কিন্তু এইটোৱে বহুত কাম কৰে চাওক ইয়াত আকৌ একো পেডেল নাই ব্ৰেকটো আছে যদিও ইয়াত কানেকশ্যন একো নাই চিট নাই আপোনালোকে চাই আছে এখন চাইকেলেৰে ইটাবোৰ বাহিৰৰ পৰা কঢ়িয়াই আনে ইয়াত তক্তা লগোৱা আছে এই গোটেইবিলাক ইটা এইখন চাইকেলেৰে এনেকুৱা চাইকেল ইয়াত 10-15খন মান আছে এনেকুৱা চাইকেলৰ দ্বাৰা এই ইটাবিলাক ভিতৰলৈ অনা হৈছে আৰু ইয়াত বহুত ষ্টকত আছে আপোনালোকে দেখিবলৈ পাইছে ইয়াত ইটা বহুত ষ্টকত আছে ইয়াত চাইকেলবিলাক ইয়াতে ৰখা হৈছে ইয়াত তক্তাৰ ওপৰত 50টাকৈ ইটা ধৰে বাহিৰৰ পৰা ইটা 50টা আনে এইবিলাক চব চাইকেল আপোনালোকক মই দেখুৱাই আছোঁ এইবিলাক চাইকেল ইয়াত চিট একো নাই এইটো বেলেগ চিট ব্ৰেক একো নাই অকল কেৰিয়া আছে চকা দুটা আৰু তক্তা ব্ৰেক আৰু একো নাই ষ্টেনো নাই একো নাই ইয়াত 50টাকৈ ইটা ধৰে ইয়াত বাহিৰৰ পৰা 50টাকৈ ইটা ভিতৰলৈ আনি ইয়াত বহুত ইটা ষ্টক কৰি থৈছে ইয়াত আৰু টিউব এডাল আছে ইয়াত 50টা ইটা দিয়াৰ পাছত এই টিউবেদি টিউবটোৰ দ্বাৰা এনেকৈ লগাই কিনে আৰু ধৰিব আৰু ইয়াত ভিতৰলৈ অনা হ'ব বহুত দূৰৰ পৰা আনি डंपर छोकले का बोल्डर से हो गया कितना दिन चलाएगा जब तक ईटा रहेगा तब तक 5 दिन में हो जाएगा सबके झाड़ दियो देखो इके में क्या गली का परत है ये जब जाई तो साफ कर ইয়াত পূজা অৰ্চনা কৰি কাইলৈ পৰা ষ্টাৰ্ট হৈছে ইটা জ্বলোৱা কাম
ঐ আপোনালোকে চাই আছে মোৰ কোমল মেডক ইউটিউব চেনেল। আপোনালোকক ইটা বনোৱা দেখোন ইয়াত বহুত ইটা বনাই গৈ আছে। ইয়াত মাটি কাটি মাটি গেলাই ইটা বনাই। আপোনালোকক মই ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত বহুত ইটা বনোৱা আছে। ইয়াত চব ইটা বনোৱা আছে। চাওক আপোনালোকক মই দেখুৱাই আছোঁ। আৰু এটা কথা, ইয়াতে এটা সুবিধা দিয়া আছে। যোনে ইটা বনাব বিচাৰিছে নিজৰ ঘৰত ওখ মাটিবিলাক কাটি ইটা বনাই ইয়াত মালিকৰ লগত আলোচনা কৰি ইয়াত খবৰ দিলে মালিকে ইয়াত এই কেঁচা ইটাৰ বদলি নতুন পকা ইটা দিব। পকা ইটা আপোনালোকে পাব পাৰিব, কিন্তু কিছুমান বা পইচাকে হ'লেও আপুনি ল'ব পাৰিব। নিজৰ ঘৰত আপুনি ইটা বনাই শুকুৱাই থৈ কিনে মালিকক খবৰ দিলে মালিকে আনি ঘৰৰ পৰা নিব আৰু আপোনাক তাৰ বিনিময়ত কিবা এটা দিব, বা কেঁচা ইটাৰ বা বিনিময়ত আপোনাক পকা ইটা দিব, বা পইচাকে হ'লে আপুনি ল'ব পাৰিব। এনেকুৱা সুবিধা ইয়াত দিয়া হৈছে। আপুনি যদি আপোনাৰ ওখ মাটি আছে, খেতি কৰিবৰ কাৰণে অকণমান ভাল উপযোগী নহয়, এইটো আপুনি খেতি কৰিব পৰাকৈ আপোনাৰ এই ওখ মাটিবিলাক কাটি আপুনি ইটা বনাব পাৰিব আৰু আপুনি ইয়াত দিব পাৰিব। আৰু মোৰ ভিডিঅ'টো ইমানে আছিলে। আপোনালোকে যদি ভাল লাগে লাইক, শ্বেয়াৰ, আৰু মোৰ চেনেলটো নতুন হয়, মোৰ ইউটিউব চেনেলটো নতুন। আপোনালোকে যদি নতুন মোৰ চেনেলটোৰ আপুনি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।